এজনী আমাৰ জুনিয়ৰ মিনাক্ষী হাই গাইজ আজি আমাৰ অসমীয়া ভাগৰ হেল্ল' এভৰিৱান গুড মৰ্ণিং ৱেলকাম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ এইকেইদিন মানে কলেজৰ কাম এটাতে বহুত আমি সকলোৱে ব্যস্ত আছিলোঁ আমাৰ কলেজৰ ছোৱালীখিনি তাৰপিছতে সেইকাৰণে আজি ভাবিলোঁ যিহেতু আজি কামটো একেবাৰে মানে হৈ মেলি আৰু সম্পূৰ্ণ আৰু সেইকাৰণে ভাবিলোঁ প্ৰগ্ৰেমটোনো কি হয় আপোনালোকক দেখুৱাওঁ আগৰ ভিডিঅ' যদি চাইছে গম পাব মই কি কৰিছিলোঁ ব্যস্ত কিহত আছিলোঁ ভিডিঅ' যদি আপোনালোকে চাইছে তেতিয়াহ'লেতো গম পাইছে আৰু মানে কিবা এটা কি আঁকিছিলোঁ কি কৰিছিলোঁ সেইখিনিতো দেখিছেই তাৰপিছত আজি ভালকৈ দেখুৱাম যিখিনি পাৰোঁ কাৰণ গৈ লৈ বহুত কাম আছে সেইকাৰণে জল্দি আৰু ওলাওঁগৈ এতিয়া গা পা ধুলোঁ তাৰপিছত মই ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু এতিয়া মই আচলতে আমাৰ বাৰীখনত আছোঁ অকণমান দেখুৱাই দিওঁ ন পাপাই মানে বাৰীখনত অকণমান কিবাকিবি মূলা খেতি লাই খেতি এইখিনি কৰিছে তাৰপিছত সেইকাৰণে ভাবিলোঁ অকণমান দেখুৱাই দিওঁ চাই থাককচোন গাইজ মোক বাৰীখন দেখুৱাৰ আগত মই ভাবিলোঁ দুটামান কথা কৈ দিওঁ এতিয়াই কাৰণ কলেজত গৈ তেনেকৈ সময়ো নহয় আৰু মানে ব্যস্ত থকা যাব সেইবাবে ভাবিলোঁ কৈ দিওঁ আমাৰ আচলতে আজি প্ৰগ্ৰেমটো হৈছে সাহিত্য সংস্কৃতি চৰা আমাৰ অসমীয়া বিভাগৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগে প্ৰত্যেক বছৰে সাহিত্য সংস্কৃতি চৰা অনুষ্ঠিত কৰে আৰু তাত আপোনালোকৰ মানে উত্তৰণখন উন্মোচন কৰা হয় পাচিৰ পত্ৰিকা এখন উন্মোচন কৰা হয় তাৰপিছত আৰু আমাৰ দায়িত্ব আমি কেইজনীমানৰ দায়িত্ব আছিল পাচিৰ পত্ৰিকা আমাৰ তত্বাৱধানত আছিল আমাৰ মেম আছিল আমাৰ মানে এইবাৰ দুগৰাকী মেম আমাক তত্বাৱধায়ক আছিল অৰ্চিতা মেম আৰু জ্যোতি মেম আমাৰ মাষ্টাৰ্ছৰে হয় আৰু ডিগ্ৰী মেমহঁতো থাকে বাৰু আগতে মানে আমি যেতিয়া তাত ডিগ্ৰী কৰি আছিলোঁ মই তেতিয়াও কৰিছিলোঁ কামখিনি তাৰপিছত এইবাৰো শেষবাৰৰ বাবে আকৌ কৰিবলৈ পাইছোঁ ভাল লাগিছে আগতে কি হয় ইউটিউব নাছিল মোৰ ভিডিঅ' তেনেকৈ চেনেল নাছিল সেইকাৰণে ভিডিঅ'সমূহো নাই একো নাই বাৰু এইকাৰণে ভাবিলোঁ এইবাৰ যিখিনিয়ে হওক দেখুৱাওঁ আৰু যিহেতু থাকি যাব ভিডিঅ'খিনি কাৰণ আৰু এইখিনি সময়টো ঘূৰাই নাপাওঁ আৰু মানে মোৰ বেছিকৈ মানে কি আৰু কলেজখনত কি হৈ আছে সেইখিনি মোৰ বেছিকৈ দেখুওৱা হয় চাগে কিন্তু মই কি মানে বেছিকৈ বেলেগ ক'তো যোৱাও নহয় আপোনালোককনো কি দেখুৱাম নগ'লে এনেই যি টি বনাই নাথাকোঁ আৰু সেইকাৰণে যিখিনি বস্তু মানে মোৰ চাই পিছত ভাল লাগিব সেইকাৰণে মই এনেকুৱা ভিডিঅ'সমূহ বনাওঁ যাতে মই কাৰণ এইখিনি সময় ঘূৰাই নাপাওঁ আৰু সেইকাৰণে ভাবোঁ আৰু পিছত চাম ভাল লাগিব বহুত বছৰ পিছত হ'লেও যদি চাবলৈ পাওঁ ভাল লাগিব ন সেইকাৰণে আৰু লগতে আৰু মানে আমাৰ এই সাহিত্য সংস্কৃতি চৰা প্ৰগ্ৰেমটোত এজন নিৰ্দিষ্টকৈ প্ৰত্যেক বছৰে বক্তা মত অকণমান বহি লৈছোঁ কি কৈ আছিলোঁ মই আমাৰ মানে প্ৰত্যেক বছৰে সাহিত্য সংস্কৃতি চৰা প্ৰগ্ৰেমটোত অনুষ্ঠানটিত মানে নিৰ্দিষ্টকৈ এজন বক্তা মতা হয় আৰু এইবাৰো মাতিছে শ্ৰদ্ধাৰ অৰিন্দম বৰকটকী ছাৰ আৰু লগতে মহাবিদ্যালয়সমূহৰ শিক্ষকসকলক মতা হয় আৰু তেওঁলোকো আহিব আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু মই পটককৈ আমাৰ বাৰীখন পুটুককৈ দেখুৱাই পানি মই ওলাওঁগৈ নহ'লে মোৰ দেৰি হ'ব আৰু মই কলেজত বেয়া গালি খাম ঠিক আছে চাই থাকক ফালে এজন আমাৰ বাৰী ৰখীয়া দেই এতিয়া মই যাওঁ ওলাওঁগৈ আপোনালোকক দেখুৱালোঁ সম্পূৰ্ণ বাৰীখন অকণমান খেটিং মেলিং হৈ আছে আৰু তথাপিতো এনেকৈ দেখুৱাই দিলোঁ দেই ঠিক আছে তেতিয়াহ'লে মই ওলাওঁগৈ একেবাৰে আপোনালোকক কলেজত লগ পাম সংস্কৃতি চৰাৰ উদ্যোগত বিশেষ বক্তৃতানুষ্ঠান আৰু এয়া তাৰে কাম চলিছে এখন প্ৰাচীৰ পত্ৰিকা অলপ পিছত উন্মোচন কৰা হ'ব তাৰে যা যোগাৰ হৈ আছে এয়া ময়ূৰী নাথ এইটো সুজাতা শইকীয়া আৰু সেইফালে মেম হয় আৰু সেই আমাৰ ডিপাৰ্টমেণ্টৰ মেম আহি পালোহি কলেজ আৰু এইফালে দেখিছে অলপ পিছত উন্মোচন কৰা হ'ব আৰু আপোনালোকে চাই থাকক আহিয়ে মানে একদম কামত লগাই দিছে তাৰপিছতে সেইকাৰণে দেখাইছোঁ আপোনালোকক এইপিনে আমাৰ ছোৱালীহঁত আহা এজনী আমাৰ জুনিয়ৰ মিনাক্ষী তাৰপিছত এইপিনে চবেই বেষ্ট লাগিব এতিয়া এইপিনে আমাৰ অনুষ্কা জুনিয়ৰ তাৰপিছতে এইপিনে দেখাই থাকিম আৰু চাই থাকক আমাৰ ময়ূৰী চাই থাকক আপোনালোকে ভালকৈ দেখুৱাই থাকিম আৰু যি পাৰোঁ এতিয়ালৈকে হোৱা নাই ফুল চুল এনেকৈ সজাই দিলোঁ আৰু
নে চোৱা ভিডিঅ' হয় কি পজ দি আছে তোমালোকে হয় নেকি লাইক কমেণ্ট লাগে কাৰণে মই এইক দেখাইছোঁ চাওক তাই চেণ্ডেল মোৰ ভাল লাগিছে সেইকাৰণে দেখাইছোঁ তাৰপিছত এইফালে আমাৰ ডলি কেমেৰামেন আজি তাই বৰ দুখ নৱমী এইখিনি আমাৰ অসমীয়া বিভাগৰ ছোৱালী তুমি ল ছোৱালী গোটেইখিনি অহা নাই আৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ আচলতে জাপন স্বৰূপ বুলি ক'লেও ভুল কোৱা নহ'ব আমাৰ এই সন্দিকৈ সুবাস ছাত্ৰীসকলৰ সাহিত্যিক ক্ষেত্ৰখনৰ উত্তৰণ ঘটোৱাৰ উদ্দেশ্যেৰে আচলতে এই পত্ৰিকাখনি প্ৰকাশিত হৈ আহিছে আৰু 2002 চনত জন্ম লাভ কৰা সন্দিকৈ সুবাসে 2004 চনৰ পৰা লিখিতভাৱে প্ৰকাশৰ পথত অগ্ৰসৰ হৈ আজি 2022 চনত নতুন ৰূপেৰে আপোনালোকৰ আগলৈ আগবঢ়াই দিবলৈ ওলাইছে বিভিন্নজনৰ তত্ত্বাৱধানত বিশেষকৈ 2004 বৰ্ষত কনকচন্দ্ৰ চৌধুৰী ছাৰৰ তত্ত্বাৱধানত প্ৰথমখনি সাহিত্য পত্ৰিকা উন্মোচিত হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত বিভিন্নজন অধ্যাপকৰ বিভাগৰে বিভিন্নজন অধ্যাপকৰ তত্ত্বাৱধানত সন্দিকৈ সুবাস প্ৰকাশিত হৈ আহিছে আৰু এই বৰ্ষত তত্ত্বাৱধায়কৰ দায়িত্ব ন্যস্ত কৰা হৈছিল মোৰ আৰু জ্যোতি বৰ্মনৰ ওপৰত আমি ছাত্ৰীসকলৰ সহযোগত এইবাৰ আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু আজি আপোনালোকৰ বাবে মুকলি কৰি দিবলৈ ওলাইছোঁ সন্দিকৈ সুবাস যি সন্দিকৈ সুবাসৰ মাজেৰে ছাত্ৰীসকলৰ বৌদ্ধিক সৃজনশীল প্ৰতিভাৰ প্ৰকাশ খুব সুন্দৰভাৱে ঘটি আহিছে আৰু এইবাৰো তাৰ প্ৰতিফলন ঘটিছে বুলি আমি আশা কৰিছোঁ ছাৰ Welcome back to my channel. Welcome back to my YouTube আপোনালোকক channel. এফালৰ পৰা মই দেখুৱাই আছোঁ এতিয়া এইখিনি এই গ্লাছখনৰ কাৰণে ভালকৈ অহা নাই আমাৰ এইকেইটা পেট পেটাই আছে বাহিৰত পিছফালে আমি নতুন এটা ভিডিঅ' আপলোড কৰিম Hi guys. মই আপোনালোকক দেখুৱাই আছোঁ মই কি কি কৰিছিলোঁ মই এইখন আঁকিছিলোঁ তাৰপিছত মানে উন্মোচকৰ একাষাৰৰ এইখন দেখিছিলোঁ তাতে তাৰপিছত মই এইটো আঁকিছিলোঁ তাৰপিছত মই এইটো আঁকিছিলোঁ তাৰপিছত মই এইটো আঁকিছিলোঁ তাৰপিছত এই অপৰজন আঁকিছিলোঁ তাৰপিছত মই এয়া আঁকিছিলোঁ এফালে আমি আদৰিবলৈ গৈছিলোঁ এতিয়া নকয় ৰকম দেখাই আছে সৰস্বতী পূজা পাইছোঁ নেকি সুন্দৰী মই ঐ একো নকলি তাই উঠা নাই তাইক দেখুৱাই দিছোঁ আকৌ এবাৰ এইফালে আমাৰ সমবেত সংগীত তাৰপিছতে এইখিনি গিফ্ট তুমি কিয় পিছফালৰ পৰা এনেকৈ টাপাৰ টাপাৰ কৰা কোৱাচোন মোৰ জেগা নাই গাত কিয় এনেকৈ জোৰটো লগাইছা আমাৰ সকলো বহি আছে তাইক উঠোৱা নাই বোলো যদি আমাৰ কল্যাণী মেমে পলাইছে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আজিৰ বক্তৃতানুষ্ঠানৰ বিশেষভাৱে আমন্ত্ৰিত বিশিষ্ট সমালোচক লেখক অধ্যক্ষ অৰিন্দম বৰকটকী ডাঙৰীয়া উত্তৰণৰ উন্মোচক হিচাপে আমন্ত্ৰিত অতিথি ডক্টৰ পৰিহিল
লগে লগে ধন্যবাদ আমাৰ উত্তৰণ আমাৰ ছাত্ৰীৰ দ্বাৰা অংকিত বেদপাঠ বহু মানুহৰ মাজত কবি অটল ভট্টাচাৰ্য বহু মানুহৰ মাজত আপুনি অলপ বেলেগ কাৰণে এতিয়াও ফুল আৰু পখিলাৰ কথা আপুনি পাহৰি যোৱা নাই কংক্ৰিটৰ নগৰীত আপুনি এতিয়াও হেৰাই যোৱা নাই গছ এজোপাৰ বাবে আপোনাৰ এতিয়াও আছে মৰম ৰুগ্ন কুকুৰ এটাৰ বাবে এতিয়াও আছে সময় আপুনি এতিয়াও ভাবে যে ভাল পোৱাৰ ভাৱনাৰে এদিন সকলো পূৰ্ণ হৈ উঠিব মমতাৰে সিক্ত হৈ উঠিব মাটি এই দূৰ সময়ত দুৰ্ভাৱনাৰ দিনবোৰত আপুনি আপোনাক হেৰুৱাই পেলাব পাৰি তেওঁ অসম প্ৰকাশন পৰিষদৰ চিন্তা কাৰ্যকলাপ সদস্য আৰু বৰ্তমান তেওঁ একে সময়তে আমাৰ যিটো ল' মিডল ক্লাছ নিম্ন মধ্যবিত্তৰ জীৱন চৰ্যাক লৈ ভৱেন শইকীয়াই লিখিছে আমি কিয় বহি আছোঁ ইয়াত আমি ইয়াতে মানে এনেই বহি আছোঁ তাতে দেখিছোঁ এতিয়া আহিছে ভাষণ দি আছে আমাৰ ইয়াতে কেম্পতে বহি থাকিব দিছে আমাক মানে খানা চাবলৈ দিছে একচুৱেলি আমি সেইকাৰণে বহি আছোঁ খাব মৰিবা খাবলৈ বহি আছে ময়ূৰী মাথা বিষ ৰ'ব একেবাৰে দেখুৱাই আপুনি বক্তা হিচাপে আহিব বুলি গম পাই আচলতে মই আহিলোঁ দৌৰাদৌৰিকৈ কিন্তু মই নাপালোঁ তো মোৰ আপোনাৰ পৰা বিশেষ এটা অলপ যদি ছাৰ কৈ দিয়ে মই উপকৃত হ'ম আমাৰ এইজনী একদম অসতি ছোৱালী ইফাল পৰা ইফালে অশান্তি কৰি মাৰিছে তাইক কটনত চিট পালে হেণ্ডিকত পঢ়িছিলে আৰু তাৰপিছত 12টা বজাতো ফোন কৰে মোক ন হয় হয় একদম মৰমৰ বাজে সেইকাৰণে পাগল কটনৰ প্ৰটেকশ্যনৰ একদম আৰু আমি কাম কৰি আছোঁ ইয়াত নব লগোৱা কভাৰ লগোৱা হল আমাৰ হল বন্ধ কৰি মেলি ওলাই যাওঁ নব একদম আমি ওলাইছোঁ আমি এতিয়া আমি অকল কাম কৰিবলৈ থাকি যাওঁ লাষ্টত ফচি নাই নি ঐ আখি শুনো বন্ধ কৰিছে মই এই তিনিজনী একদম লাগি দিলে আৰু আমাক অকণমান সহায় সহায় কৰি দিলে ন তাৰপিছত এহেঁতি একবাৰ মই অকণমান আগৰ পৰাই চিনি পাওঁ আৰু জয়শ্ৰী তাৰপিছত এহেঁতি হেল্প কৰি দিলে এতিয়া আমি তলত যাওঁ এইপিনে টোপোলা টাপুলি লৈ ন বোলা গৈছোঁ এতিয়া একদম আমাৰ নামি গৈ আছোঁ আৰু শক্তি নাই তথাপিতো আচলতে ভিডিঅ'বোৰ হেৰি নিজে চাবলৈহে বনোৱা হয় মানে পিছত আৰু এতিয়াতো আমাৰ যিহেতু লাষ্ট বাৰ ন আমি 5 বছৰ কলেজখনত পঢ়িলোঁ আৰু সেইকাৰণে ভাবিলোঁ লাষ্ট টাইম যেতিয়া অকণমান কৰোঁ আৰু এইডোখৰ বেয়া আহিছে হেই গাইজ আহি ঘৰ পালোহি আৰু বিৰাট ভাগৰ লাগিছে আৰু মানে সেইকাৰণে এনেকৈয়ে ভিডিঅ'টো শেষ কৰিছোঁ আৰু বেয়া চেয়া নাপাব ঠিক আছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চাই যদি ভাল পালে আৰু ঠিক আছে তেতিয়াহ'লে এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আৰু আজিৰ দিনটোৰ ফটোখিনি ভাবিলোঁ দি দিওঁ আৰু এনেকৈয়ে দিনটো পাৰ হ'ল আমাৰ আশা কৰোঁ সকলোৱে চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লাভ ইউ অল বাই বাই